উৰণ সেতুখনৰ পৰা ব্ৰহ্মপুত্ৰৰ নদীখনৰ খুবেই ধুনীয়া নান্দনিক ভিউ আপোনালোকে দেখিবলৈ পাব। নমস্কাৰ, আজিৰ ভিডিঅ'টো চিটি বাছৰ পৰাই আৰম্ভ কৰিলোঁ। এতিয়া জালুকবাৰীৰ পৰা ভূটনাথলৈকে এই চিটি বাছখনেৰে যাত্ৰা আৰম্ভ কৰি দিলোঁ আৰু এতিয়া ভূটনাথ আহি পালোঁ আৰু ভূটনাথৰ পৰাই আৰম্ভ হৈছে সেই নতুন সৌন্দৰ্য বৰ্ধক ঠাইখনৰ। এইফালে চাওক, এইটো নতুন উৰণীয়া সেতু আৰু নতুন উৰণীয়া সেতুৰ ভিউটো এবাৰ গাড়ীৰ পৰা চাই লওঁ বলক। আৰু নতুন উৰণ সেতুখনৰ পৰা এফালে ব্ৰহ্মপুত্ৰ নদীৰ বিনন্দীয়া সৌন্দৰ্য দেখিবলৈ পোৱা যায় আৰু যিসমূহ বাহন এই উৰণ সেতুখনেৰে এনেকৈ পাৰ হৈ যায় তেওঁলোকে মানে এনেকৈ ইয়াতে অলপ সময় ৰখি হ'লেও উৰণ সেতুখনৰ সৌন্দৰ্য উপভোগ কৰি নোযোৱাকৈ নাথাকে, চেলফি লয় আৰু এনেকৈয়ে গৈ আছোঁ উৰণ সেতুখনৰ ওপৰেৰে। আৰু চাওক কিমান ধুনীয়া এটা ভিউ উৰণ সেতুখনৰ পৰা ব্ৰহ্মপুত্ৰ নদীৰ, খুবেই এটা ধুনীয়া দৃশ্য। আৰু এফালে চাওক নতুনকৈ বনাই থকা দলংখন। এতিয়া আহিম ৰ'ব, এই উৰণ সেতুখনৰ এনেকৈ সেতু পাৰে পাৰে খোজ কাঢ়ি মই এই উৰণ সেতুখনৰ সৌন্দৰ্য উপভোগ কৰিম এতিয়া। আৰু ড্ৰাইভাৰ দাদাজনে ক'লে মোৰ ফালে এবাৰ কেমেৰাটো ঘূৰাই দিয়া, আৰু কেমেৰাটো তেওঁৰ ফালে ঘূৰাই দিলোঁ। সকলোকে নমস্কাৰ জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰু বৰ্তমান এতিয়া মই আছোঁ গুৱাহাটী মহানগৰৰ এইখিনি মাছখোৱা, আৰু মাছখোৱাৰ এইখিনিতেই তাৰমানে সেইফালৰ পৰা যদি আহে আপোনালোকে নতুন উৰণ সেতুটোৰ সমাপ্তি ঘটিছে ইয়াতে। আৰু এতিয়া নতুন উৰণ সেতুটো চাবলৈ গৈ আছোঁ। ব্ৰহ্মপুত্ৰ নদী একেবাৰে পাৰে যি ব্ৰহ্মপুত্ৰ নদীৰ মনোমোহা নান্দনিক দৃশ্য উপভোগ কৰিব পৰা যাব এই উৰণ সেতুখনৰ পৰা। মানে উৰণ সেতুখনৰ যি নান্দনিক দৃশ্য, সেই নান্দনিক দৃশ্য উপভোগ কৰিবলৈ আহিছোঁ। আৰু এতিয়া মই সেইটো পাৰৰ পৰা এইটো পাৰ আহি গ'লোঁ। আৰু এফালে উৰণ সেতুখনৰ যি পৰিৱেশটো খুবেই ভাল লাগিছে। আৰু এইফালে যদি চাই আপোনালোকে, আৰু এই উৰণ সেতুখনৰ এফালে এইটো মূৰত আছে লাচিত ঘাট, আৰু সেইফালে যদি চাই আপোনালোকে সেইফালে চাওক লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি ব্ৰহ্মপুত্ৰ নদীত আছে। আৰু এতিয়া উৰণ সেতুখনৰ এনেকৈ সেতু পাৰলৈকে গৈ আছোঁ। আৰু ইয়াৰ পৰা ছানছেটৰ দৃশ্যখিনিও চাবৰ কাৰণে খুবেই এমেজিং লাগিব, কাৰণ এইফালে চাওক সূৰ্যাস্তৰ সময়ত এইফালে কোনো বাধা নাই, সেইকাৰণে সূৰ্যাস্তৰ যিটো মনোমোহা দৃশ্যটো ইয়াৰ পৰা খুবেই ধুনীয়াকৈ উপভোগ কৰিব পৰা যাব। এই উৰণ সেতুখনে গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগ কৰা দলংখন। এফালে যদি চাই দলঙৰ কাম ইতিমধ্যে চলি আছে। এই দলংখন আহি এই উৰণ সেতুখনত সংযোগ হ'ব। আৰু এইফালৰ পৰা আহি এইফালে চাওক এনেকৈ এইখিনি বনাই আছে, আৰু সেইখিনিত আহি সংযোগ হ'ব। আৰু এনেকৈ চিধা পল্টন বজাৰ, ফেঞ্চি বজাৰ এনেকৈ যাব পৰা যাব। আৰু সেইফালৰ পৰা অহা ৰাস্তাটো সেইফালে যদি চাই আপোনালোকে সেইফালে সেনেকৈ সংযোগ হ'ব উৰণ সেতুখন। আৰু এতিয়া মই এই উৰণ সেতুখনৰ ঠিক সমাজত আছোঁ, আৰু সমাজৰ পৰা ইয়াৰে যি নান্দনিক দৃশ্যসমূহ উপভোগ কৰি আছোঁ। আৰু মানে ভাল লগা কথাটো হ'ল যে যেতিয়া বাৰিষা বতৰত সম্পূৰ্ণ এইখিনি ঠাই জলমগ্ন হৈ থাকিব, তেতিয়া উৰণ সেতুখনৰ পৰা ব্ৰহ্মপুত্ৰ নদীৰ যি নান্দনিক ভিউ, সেই ভিউটো চাবলৈ কিন্তু খুবেই ভাল লাগিব। আৰু এই উৰণ সেতুখনত এটা বেলেগ ধৰণৰ তিনিচকীয়া বাহন দেখিবলৈ পালোঁ, দুজন মানুহ ইয়াতে গৈ আছে। আৰু দলংখন এনেকৈ আহি এই উৰণ সেতুখনতে যোগ হ'ব। আৰু এইফালে যদি চাই তেনেকৈ আহি এফালে এটা ৰাস্তা সেইফালে যাব, আৰু সেইফালৰ পৰা আহি আন এটা ৰাস্তা সেইফালে যাব। আৰু নতুনকৈ মুকলি হোৱা এই উৰণ সেতুখনৰ পৰা গুৱাহাটীবাসীসকলৰ কাৰণে এইটোৱে লাভ হ'ব যে সেইফালে যিটো পথ আছে ফেঞ্চি বজাৰৰ পৰা এনেকৈ ভৰলু হৈ জালুকবাৰীলৈকে যোৱা পথটো বহু পৰিমাণে যান্ত্ৰিক যান বাহনৰ যান জঁটৰ পৰা মুক্ত হৈ যাব। কাৰণ ভূটনাথৰ ফালৰ পৰা অহা সকলো যান বাহন এই নতুন উৰণ সেতুখনেৰে এনেকৈ যোৱাৰ বাবে সেই পথটোৱে বহু পৰিমাণে ৰেহাই পাব, পথটো মুকলি হ'ব। আৰু এইফালে চাওক সকলোৱে উৰণ সেতুখন গাড়ীখন অলপ সময়ৰ কাৰণে হ'লেও গতি কম কৰি এই উৰণ সেতুখনৰ নান্দনিক দৃশ্য উপভোগ কৰি আছে এনেকৈ সকলোৱে। আৰু এইফালে চাওক নতুনকৈ যিটো দলং হৈ আছে, সেই দলংখনৰ এটা পথ আহি এনেকৈ এই উৰণ সেতুখনতে সংযোগ হ'ব। আৰু এইফালৰ পৰা চাওক নতুনকৈ বনাই থকা দলংখন এফালৰ পৰা ধুনীয়াকৈ দেখিবলৈ পোৱা যায়। এতিয়াৰ পৰা যদি আপোনালোকে গুৱাহাটীত আহি
ব্ৰহ্মপুত্ৰ নদীখন যদি খুবেই ধুনীয়াকৈ উপভোগ কৰিব বিচাৰে তেনেহ'লে অইন কোনো ঠাইলৈ যোৱাৰ কোনো প্ৰয়োজন নাই। এই উৰণ সেতুখনলৈ আহিব। উৰণ সেতুখনৰ এটা মূৰৰ পৰা আৰু এটা মূৰলৈকে এনেকৈ খোজকাঢ়ি যাব আৰু উৰণ সেতুখনৰ পৰা ব্ৰহ্মপুত্ৰৰ নদীখনৰ খুবেই ধুনীয়া নান্দনিক ভিউ আপোনালোকে দেখিবলৈ পাব। আৰু এই উৰণ সেতুখনৰ পৰা নতুনকৈ বনাই থকা দলংখন চাওক, এইফালে চাওক দলংখনৰ ভিউ চাওক, ইমান ধুনীয়া দেখিবলৈ। আৰু দলংখন সম্পূৰ্ণ হৈ গ'লে আৰু কিমান ধুনীয়া লাগিব। আৰু এনেকৈ নদীৰ ভিউটো চাই এইফালে যদি চাওঁ এইটো হ'ল নীলাচল পাহাৰ, তাৰ ওপৰতে আছে কামাখ্যা মন্দিৰটো আৰু তলৰ ফালে এইফালৰ পৰা শুক্ৰেশ্বৰ মন্দিৰটো খুবেই ধুনীয়াকৈ দেখিবলৈ পোৱা যায়।